কোৱা ঘৰলৈ যাওঁ নেকি ন? দেৰিয়ে হ'ল। অঁ বহুত দেৰি হ'ল, যাওঁ ব'লক। হেল্ল', কোৱা। এই গৈ আছোঁ ৰ'বা, মই ইয়াত ফূৰ্তি কৰি থকা নাইতো। মই যাওঁতে বজাৰলৈ গৈ আছোঁ বাৰু। বৰা কি হ'লহে? মানুহজনে কিবা ক'লে নেকি? আজি নক'ব বুজিছে, সদায় মানে একদম মাথা বেয়া কৰি দিয়ে আৰু ডিউটিৰ পৰা যাওঁতে দেৰি হয় ন। এটা কথা মই আপোনাক সদায় সুধিম বুলি ভাবি পাহৰি থাকোঁ। অঁ কি কথা? সোধক আকৌ। কথাটো হ'ল আপোনাৰ মই ঘৰ ওচৰা-ওচৰি। অঁ আমাৰ কাষতে ঘৰ। আমি দুইজন একেটা টাইমতেই আহোঁ, একেটা টাইমতেই যাওঁ। পিছে মই এটা কথা লক্ষ্য কৰিছোঁ। কি কথানো? মই ঘৰ গৈ পোৱাৰ লগে লগে মানুহজনীয়ে গালি আৰম্ভ কৰি দিয়ে। মানে মাথা বেয়া হৈ যায় বুজিছেনে। পিছে আপোনালোকৰ ঘৰৰ পৰা এনি টাইম হাঁহি শব্দ আহি ইমান ৰাতি গ'লেও আপোনাৰ মানুহজনী একো নকয় নেকি? কথা সেইটোহে। আচলতে কি জানে কলিতা, আপোনাৰ মানুহজনীতকৈও মোৰ মানুহজনী আৰু খাতাৰনাক। মানে কি আৰু, কথাটো হ'ল মই ডিউটিৰ পৰা গৈ পোৱালে মানুহজনী খঙত অগ্নিশৰ্মা হৈ থাকে। মই দৰজা খোলালৈ বাট চাইহে থাকে বুজিছে। মোৰ শ্ৰীমতীয়ে হাতত চেণ্ডেল লৈ ৰেডি হৈয়ে থাকে। কি কয়? অঁ মই দৰজা খোলাৰ লগে লগে হাতত থকা চেণ্ডেলপাত মোৰ গালৈ মাৰি পঠিয়ায়। যদি মোৰ গাত চেণ্ডেলপাত লাগে তেতিয়া তাই হাত চাপৰি বজাই হাঁহে, আৰু যদি মোৰ গাত নালাগে তেতিয়া মই হাত চাপৰি বজাওঁ।